আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা NBFCত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব। এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন ল'ৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে, কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো। এগৰাকী দুগৰাকী নহয়, 16 লাখ মাক, 16 লাখ মাতৃ আৰু 16 লাখ মাতৃৰ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে সিটো গৈ হিমালয়টো উঠি বহি ল'ব পাৰে, হয়নে নহয়? এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে। আৰু সেইকাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো। অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম। ইয়াৰ লগতে আমাৰ যোৱা যি বানপানী হৈছিলে সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিলে, বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিলে। আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো। লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব। ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব। আজিৰ সভাত আমাৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত পানীগাঁও, খাৰকাটি, আহুমনি, মিৰিগাঁও পথত ফটাঘুটি গাঁতত ৰঙা নদীৰ ওপৰত লোক নিৰ্মাণ বিভাগে 26 কোটি টকা নিৰ্মাণ কৰি যি দলং নিৰ্মাণ কৰিছিল, আজি আমি তাৰো শুভ উদ্বোধন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, লখিমপুৰত এখন গভৰ্ণমেণ্ট ল কলেজৰ প্ৰয়োজন আছিল। আজি আমি গভৰ্ণমেণ্ট আইন মহাবিদ্যালয়খনো 15 কোটি 50 লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিলো। শ্ৰদ্ধাৰ ৰাইজ, লখিমপুৰৰ ছোৱালী মই য'তে যাওঁ তাতে মই GNM হিচাপে দেখা পাওঁ। শিলচৰত গ'লেও মোক কয় যে দাদা মই লখিমপুৰ, মামা মই লখিমপুৰৰ, মোৰ ট্ৰান্সফাৰ কৰি দিয়ক। অৰ্থাৎ লখিমপুৰৰ ছোৱালীয়ে নাৰ্ছ পঢ়াৰ আগ্ৰহ আগৰ পৰাই আছিলে, কিন্তু ANM আৰু GNMৰ লগতে আমাৰ লখিমপুৰৰ ছোৱালীয়ে যাতে BSc নাৰ্ছিং পঢ়িব পাৰে সেইবাবে আজি আমি লখিমপুৰত BSc নাৰ্ছিং কলেজ এখনৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়াৰ পৰা লখিমপুৰৰ ছোৱালী 2 বছৰৰ পিছত ডিব্ৰুগড় বা গুৱাহাটীত BSc নাৰ্ছিং পঢ়িব যাব নালাগে। লখিমপুৰ মেডিকেল কলেজতে BSc নাৰ্ছিং আপোনালোকে পঢ়িব পাব। আজিৰ সভাতে এই নাৰ্ছিং স্কুলখনৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল। আজিৰ সভাত মই আৰু 15 কোটি টকা যোগ কৰি দিছো যাতে আমি BScৰ লগতে ইয়াতে MSc নাৰ্ছিঙো আমি লখিমপুৰৰ ছোৱালীক লখিমপুৰতে যাতে আমি পঢ়ুৱাব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত বগী নদীত আৰু নৱ দলে ডাঙৰীয়াৰ প্ৰচেষ্টাত বগী নদীত 15 কোটি টকাৰে 700 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ব। তাৰো আজি আমি একেলগে ইয়াতে
আধাৰশিলা স্থাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আজি যদিও আমি লখিমপুৰত আছো, আমাৰ এই সভাখন অসমৰ 37টা বিধানসভা সমষ্টিত উপস্থিত ৰাইজেও প্ৰত্যক্ষ কৰি আছে। অৰ্থাৎ আজিৰ সভাতে আমি